Hello guys, welcome back to my channel. Aru aji hoise Goru Bihu. Aru botor tu ya pisbela okkoman eri dise agbela tu pura borokhune di thakile. Mane ebar Goru Bihu dinakhoniu goru ga dhua mane olop kosto tu komi goise karon okkoman niyom tu kori pothare ali dia hoise aru borokhunote hoi goise aru সকলোলৈকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ ইয়াহুৰা শুভেচ্ছা জনাইছো আৰু এবাৰ বতৰে বিহু গুটে একেবাৰে পেনপেনিয়া কৰি দিছে আৰু এতিয়া মই আপোনালোকক দেখাম ৰাতিপুৱা কি কৰিলো গৰু ধুৱা অকনমান ক্লিপ মই ৰাখি থৈছিলো আৰু সেইটো আপোনালোকক দেখাম চাই লও এতিয়া আৰু ইয়া গৰু সাতৰ কাৰণে লাউ বেঙেনা থেকেৰা আৰু মা হালধিয়া গুটাই মেলি ৰেডি গৰু গা ধুৱাবৰ কাৰণে আৰু ইয়া দেতাই গৰু গা ধুৱাই পেলাই সাতৰ বস্তু মাৰি আছে গাত আৰু ইয়া 7টা মান বজালে আমাৰ গা ধুৱাই হৈ গ'ল আৰু তেতিয়া বহুত বৰষুণ দি আছিল আৰু অকনমান কমাৰ লগে লগে আমাৰ ইয়া গৰু গা ধুৱালে আৰু এইখন হৈছে গৰু গাত মৰা হালধি মানে গৰু সাতৰ হালধি আৰু এইখন হালধি সুবালে দাঁতৰ কোনো মানে বেমাৰ নহয় বুলি কোৱা হয় গৰু গাত মৰা পাছত বুটলি আনি এই ধুনিয়াকে ধুই সুবাই থাকিব লাগে তেতিয়া দাঁতৰ কাৰণে ভাল 3 hours later এয়া গৰু পিঠা কাৰণে পিঠাগুৰি খুন্দি আছো আৰু এফালে ইয়া ধুনিয়াকে কপৌ ফুল ফুলি আছে ইয়া ঠিক খুব ভাল লাগিছে আৰু এতিয়া খোপাত লগোৱাহে কথা আৰু এয়া এতিয়া গধূলি গৰু এয়া জাগ দিবলে এয়া জাগ গুটোৱা হৈছে আৰু ইয়াৰ লগত খেৰৰ লগতে আৰু কি আছে মা তুঁহগুৰি বিলঙনি লাই জাবৰি আৰু দীঘলতি অকণ মাখিয়তি অকণ দি গধূলি গৰু ধোৱা দিম আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম কি কৰে এয়া গৰুৰ কাৰণে পঘা ৰেডি কৰি থোৱা হৈছে এয়া মা হালধিয়ে নোৱাই ইয়াতে এয়া তুলসী দুবৰি বন আৰু এয়া ৰঙা সূতা বান্ধি দিয়া আছে এয়া পঘা ৰেডি গৰুৰ কাৰণে আৰু এফালে এয়া গৰু বেচিবৰ কাৰণে এখন বিচনীত গামোচা দি পেলাই ইয়াত থৈ দিছো আৰু এফালে গৰু পিঠা ইয়াত থৈ দিয়া আছে এতিয়া আৰু এতিয়া মায়ে গৰু আনি আছে আৰু মই অকমান আগবাঢ়ি আহিছো এয়া মায়ে গৰু আনি আছে আৰু এয়া মাখিয়তি পাতে কোবাই কোবাই আনি আছে আৰু মাখিয়তি মাখি পাত মাখি মাৰে জাক জাক মাৰ সৰু বাপে সৰু তই হবি বৰবৰ গৰু এনেকে গায় আৰু এয়া মায়ে তেনেকে গায় কোবাই কোবাই আনি আছে জাক জ্বলাই থোৱা হৈছে আৰু ইয়া ধোঁৱাটো গৰুক দিয়া হয় এফালে আমাৰ গৰু আহি গ'ল গৰু পিঠা খাবলৈ দিছে এতিয়া গৰুক এয়া বিচনীয়ে বিছা পৰ্ব চলি আছে আৰু এয়া সুদা বিচনীয়ে নিবিছে বুলি কয় আৰু ইয়াত এয়া গামোচা এখন দি লৈছো নতুন গামোচা এখন আৰু সকলোৰে ফালে নিয়মবিলাক সুকীয়া হয় আজিৰ পৰাই বিচনী মাৰিব পাৰিব বিচনী ফেন এচি সব আজিৰ পৰাই মানে চলাব পাৰিব আৰু তো বহাগ মাহ নাপাওঁতে ফেন চলাবলগীয়া হৈ যায় কিন্তু এনে নিয়মটো কৰিছো আৰু তহঁতৰ বিহু চোলা দেই তহঁতৰ বিহু চোলা এতিয়া এয়া গৰুৰ নতুন পঘা পিন্ধাই আছে মায়ে মাছৰ পানীয়ে গৰু ভৰি ধুৱাই আছে মায়ে আৰু আজি মাছৰ পানীয়ে ভৰি ধুৱালে সিহঁতৰ কিবা খুৰা ফটা এইবিলাক বেমাৰ নহয় বুলি কয় এইটো এটা নিয়ম গধূলি চাহ খাই আজৰি হ'লো আৰু এয়া চাহ খাই আজৰি হৈ জেতুকা ল'লো যিহেতু আজি গৰুবিন্দাখনি জেতুকা ল'ব লাগে আৰু জেতুকা আমাৰ নখ আৰু
চকুৰ কাৰণে বহুত ভাল হয়। আজি গৰু বিহুৰ দিনা কি নিয়ম কৰা হয় আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। যিমানখিনি পাৰোঁ দেখালোঁ আৰু এই নিয়মখিনি ঠাইভেদে বেলেগ বেলেগ হয় আৰু ইয়াত এইখিনি নিয়ম কৰা হয় আৰু সেইখিনি মই আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু পুনৰবাৰ আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভ্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই গাইজ।